অঁ কি কৰিছ? এই বিয়া এখন খাবলৈ গৈছিলোঁ। কি খোৱালে বিয়াত? এই মোৰ ব্ৰইলাৰ মাছ খোৱালে, কি ধুনীয়া বনাইছে। ব্ৰইলাৰ মাছ খায় নেকি? হা? মই যিখন বিয়া খাই আহিছোঁ, কি খাবি? লোকেল মুৰ্গী, হাঁহ, একদম মাছ, চিলি ফিছ, এই মিঠাই 10টামান। তই কি খালি? মই একো নাই খোৱা। মই চিৰা আৰু দৈ একদম পেট ভৰাই খাই আহিছোঁ আৰু। এইখন চা মোৰ বাগান, পাত ওলাইছে আৰু। হেই ইমান অকণমানি এখন বাগান হ'লনে আৰু? কেলে? হেই মোৰ লগৰ এটাৰ 100 বিঘামান মাটি এনেই পৰি আছোঁ। কিয় খেতি নকৰে নে? এই একো নকয়, চাহ কৰে নেকি? ব'ল। ব'ল। এই দেখিছেনে আমাক খুৰাই বনাইছে, কেনেকুৱা লাগিছে? এইটো ঘৰ নেকি? কি? আজিকালি এনেকুৱা ঘৰ বনাই নেকি? হেই মই বনালে একদম 5 মহলীয়া কেপাচিটি বনাম। গোটেই তলে চলে একদম টাইলছ চাইলছ লগাই দিম। এই ৱাল টাইলছ যে লগাই পুৰা লগাই দিম। পইচা ক'ত পাবি? পইচাই হৈ যাব। ব'ল। ঐ সেইটোৱে আমাৰ ঘৰ। এইটোৱে কিনে এনেকুৱা যে? এনেকুৱা মানে কি, ইয়াত মোৰ ঘৰ বনাবলৈ ইচ্ছা নাই। মই 4 লাইনৰ ছাইডত ঘৰ বনাম, RCC বনাম। ইয়াত এনেইতো ধৰি দিছোঁ আৰু তাতে বনাম মই। কেলে কমপ্লিট কৰা নাই? কমপ্লিট কৰা নাই মানে তোৰ এইটো মানে নহয়। চৰকাৰী ঘৰৰ লাষ্টৰ কিস্তিটো সোমোৱা নাই ন? মাষ্টৰ